हेलो गाइज वेलकम और वेलकम बैक टू माई चेनेल नेहा मस्ती। तो पुनर्बार स्वागतम जानाइছোঁ মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই দুটা পেলনীয়া সামগ্ৰী দোকানৰ পৰা কিনি অনা কিছুমান সামগ্ৰীৰ সৈতে এইটো বনাব লৈছোঁ। ইয়াত আপোনালোকৰ সৰু সৰু ঝুমকা বা ৰবৰ বা শাৰ্পনাৰ এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবোৰ থ'ব পাৰিব। আৰু ইয়াৰ বাবে আমাক লাগিব এই সামগ্ৰীসমূহৰ ভিতৰত আছে এটা 10 টকীয়া আঠা, 3টা ফেব্ৰিক কালাৰ, এটা মল্ডেড ক্লে আৰু এটা ডাঠ কাগজ গোলাকাৰ আকৃতিৰ, আৰু এটা ব্ৰাছ আৰু এটা ফেব্ৰিকুইক। আজিৰ মুখ্য বস্তুটো হৈছে যেতিয়া আমাৰ টেপ শেষ হৈ গ'লে আমি এই বাকলিটো পেলাই দিওঁ, সেই বাকলিটো দিয়ে আজি আমি এইটো বনাম। তো প্ৰথমতে মই ফেব্ৰিকুইক ছাইডত লগাই লৈ এই গোলাকাৰ আকৃতিৰ ডাঠ কাগজখনত মই চিপকাই দিলোঁ যাতে ভালকৈ লাগি যাওক। আৰু এতিয়া মই লৈছোঁ ফেব্ৰিক কালাৰৰ ভিতৰত লৈছোঁ হোৱাইট আৰু য়েল্লো। তো এতিয়া আমি আৰু এখন গোলাকাৰ আকৃতিৰ ডাঠ কাগজ ল'ম, সেইখন হ'ব ঢাকনিৰ বাবে। এতিয়া আমি ঢাকনি আৰু টেমাটোত হোৱাইট ফেব্ৰিক কালাৰ লগাই ল'ম যাতে হালধীয়া ৰংটো দিলে উজ্জ্বল হয়। প্ৰথমে মই ঢাকনিখনত হালধীয়া ফেব্ৰিক কালাৰ লগাই তাক শুকাবলৈ দিম। তাৰ পাছত মই টেমাটোত ছানফ্লাৱাৰ আঁকিম, যিহেতু মোৰ ফেভৰেট ফ্লাৱাৰ হৈছে ছানফ্লাৱাৰ। সেইবাবে মই ছানফ্লাৱাৰে আঁকিছোঁ, আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী আঁকিব পাৰে। তো এয়া মোৰ আঁকি কমপ্লিট। যিহেতু দেখাত এতিয়াও ছানফ্লাৱাৰ লগা নাই, কিন্তু শেষ পৰ্যায়ত লাগিব, আপোনালোকে চাই থাকক। আৰু এতিয়া মই লৈ লৈছোঁ মল্ডেড ক্লে আৰু দুটাকে ভালকৈ মিক্স কৰিছোঁ, যিহেতু ভালকৈ মিক্স নকৰিলে পাছত বেয়া হৈ যাব পাৰে। তো প্ৰথমতে মই অলপমান ক্লে লৈ গোলাকাৰ আকৃতিৰ বনাই তাৰ পাছত সেই ঢাকনিখনৰ মাজভাগত লগাই দিছোঁ। এতিয়া যিহেতু মই ইয়াতো ছানফ্লাৱাৰ বনাম, সেইবাবে মই এতিয়া ছানফ্লাৱাৰ পাহিকেইখন বনাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মই ক্লে দি বস্তু বনোৱাত ইমান পাকৈত নহয়, তথাপিও মই চেষ্টা কৰিছোঁ যাতে ভাল হওক, আৰু মই যিদৰে ভাবিছোঁ সেইদৰে হওক। চেষ্টা চলাই গৈ আছোঁ, শেষত নাজানো কি হয়। আৰু এতিয়া মই আঠা দি লগাই গৈ আছোঁ, আৰু এনেকৈ লগাই হৈ গ'ল। তাৰ পাছত এনেকৈ আমি এই চুকবোৰতো লগাই দিম, আৰু এয়া কিছু এনেধৰণৰ লাগিব। আৰু এতিয়া আমি ইয়াক ৰ'দত শুকাবলৈ দিম। ৰ'দত শুকাবলৈ দিয়াৰ আগত প্ৰথমতে তাৰ গোলাকাৰ আকৃতি যোনটো আমি বনাইছিলোঁ সেইটোৰ মাজত আমি এনেকৈ কেঁচি লৈ বা যিকোনো পিং চিং লৈ ফুটা কৰি দিম। ফুটা কৰাৰ পাছত আমি ৰ'দত দি দিম। আৰু এতিয়া মই টেমাটোৰ ছাইডতো তেনেকৈ পাহিকেইখন বনাই ল'লোঁ যাতে তলডোখৰো দেখিবলৈ ধুনীয়া হয়। আৰু এয়া মই হোৱাইট কালাৰ প্ৰথমে এজ এ বেছ হিচাপে লগাই লৈছোঁ যাতে হালধীয়া ৰংটো উজ্জ্বল হৈ পৰক। আৰু হালধীয়া ৰংটো লগোৱাৰ পাছত মই ডিটেইলছ এড কৰিছোঁ। ইয়াত মোৰ অৰেঞ্জ কালাৰ নাছিলে, ফেব্ৰিক কালাৰ, সেইবাবে মই এতিয়া অৰেঞ্জ ৱাটাৰ কালাৰ লৈ অলপ মিক্স কৰি ইয়াত ডিটেইলছ এড কৰিলোঁ যাতে দেখাত ধুনীয়া লাগে আৰু একদম আচলি ছানফ্লাৱাৰ যেন লাগে। যি কি নহওক, এতিয়া মোৰ ডিটেইলছ দি শেষ হৈ গ'ল। আৰু এতিয়া মই মাজভাগত দিছোঁ ব্লেক কালাৰ। ঠিক তেনেকৈ মই টেমাত থকা ফুলবোৰতো মাজভাগত দিম ব্লেক কালাৰ, একদম আচলি ছানফ্লাৱাৰ যেন লাগিব। লাগিছেনে বাৰু আচলি ছানফ্লাৱাৰ যেন? আৰু এয়া মোৰ হৈ গ'ল ফাইনেলি কমপ্লিট। আৰু এতিয়া ৰ'দত দিম। ৰ'দৰ পৰা শুকাই অনাৰ পাছত কিছু এনেধৰণৰ হৈছে। আৰু ইয়াৰ ভিতৰত মই ৰাখিছোঁ মোৰ সৰু সৰু ঝুমকা কিছুমান। আৰু দেখাত কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু ভাল লাগি থাকিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ মৰমবোৰ পাই থাকিলেহে মই আগুৱাই যাব পাৰিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।